असमियाफोरा असम गण परिषद दोलोखौ बावनो हाया। एजिपिआ असमिया सुबुंफोरनि थैयाव दं। बियो माब्लाबाबो जोबस्रांनाय नङा। बे बाथ्राखौ बुंदों तेजपुर विधानसभा बियाबनि एमएलए पृथ्वीराज राभा, जाय 30 गोनां फासनै सेरफां बियाबनि माजबाद बाफुजि भवनाव असम गण परिषद दोलोनि मोनसे बिसायख'थि थाखथियारि मेलाव नुजाथिदोंमोन। उदालगुरि जिल्लानि एजिपि दोलोनि आफादगिरि जतिन देखानि आफाद दैदेननायाव जानाय मोनसे बिसायख'थि थाखथियारि मेलाव दोलोनि मिरु आफादनि लेङाइ आफादगिरि अपूर्व भट्टाचार्यआ बुंदोंमोन दि मोनसे समाव असमिया गण परिषद दोलोनि एमएलएफोरा देरहादोंमोन आरो आथिखालनि बिटिसिनि सिङाव थानाय माजबादनिफ्राय क'क्राझारसिम गोबां बिधानसभा बियाबफोराव मन्थ्रि जादोंमोन। बिथाङा बुंबावदोंमोन दि जोंहा गोरोन्थि दं आरो जाय लामाजों जों ओनसोलाव पार्टीनि हाबाफारिखौ सोलिहोबाय थानांगौमोन। दिनैनि बे मेलाव असम गण परिषद दोलोनि बिटिआर कमिटिनि आफादगिरि आरो बारग' एमएलए भूपेन राय, मिरु आफादनि सोद्रोमा निवेदिता देखा, सोद्रोमा सदा देखा, दरं जिल्ला आरो उदालगुरि जिल्ला आफादगिरि आरो माजबाद ब्लक कमिटिनि आफादगिरि भानु साहुके आरो गोबां मानगोनां सुबुंफोरा बाहागो लादोंमोन। আগন্তুক বিটিআর নির্বাচন উপলক্ষে ইতিমধ্যে অসম গণ পৰিষদ দলে এক সিদ্ধান্ত গ্ৰহণ কৰিছে যে আমি এইবাৰ বিটিসি নিৰ্বাচনত সীমিত সংখ্যক আসনত হলেও আমি প্ৰতিদ্বন্দ্বিতা কৰিম। বিটিআৰ এই অঞ্চলত বসবাস কৰা জনসাধাৰণৰ আমাৰ ওপৰত যি আবেদন আহিছে, আস্থা প্ৰকাশ কৰিছে যে অসম গণ পৰিষদ দলে পুনৰাই বিটিআৰ অঞ্চলত দলৰ সাংগঠনিক দিশ শক্তিশালী কৰিব লাগে আৰু আগন্তুক নিৰ্বাচনতো অংশগ্ৰহণ কৰে। সেই মৰ্মে দলৰ মাননীয় সভাপতি অতুল বৰা ডাঙৰীয়া আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়াই আমাৰ দলৰ অন্যতম জ্যেষ্ঠ নেতা দলৰ প্ৰাক্তন বিধায়ক ভূপেন্দ্ৰ কুমাৰ ৰায় ডাঙৰীয়াৰ নেতৃত্বত এখন অসম গণ পৰিষদ কেন্দ্ৰীয় বিটিআৰ নিৰ্বাচন পৰিচালনা সমিতি গঠন কৰি দিছে। সেই সমিতি আজি দীঘলীয়া দিন ধৰি আমি পৰ্যায়ক্ৰমে বিভিন্ন পৰিষদীয় সমষ্টিত সভা সমিতি অনুষ্ঠিত কৰি আহিছোঁ। 5 নং চেৰফাং সমষ্টিটো আমি সেইদৰে সভা সমিতি কৰি আজি মাজবাট চহৰত আমি সভা অনুষ্ঠিত কৰিছোঁ আৰু এইটো সাংগঠনিক প্ৰস্তুতি সভা আৰু ইয়াকে লৈ লাহে লাহে আমি আৰু ব্যাপক হাৰত আমাৰ সাংগঠনিক দিশ আগবঢ়াই লৈ যাম আৰু বিটিআৰত এইবাৰ জনসাধাৰণৰ মনৰ যিটো দুখ, মনত যিটো তেওঁলোকৰ অভিযোগ আছে, অভিমান আছে, সেই সকলোবিলাক আমি কোকৰাঝাৰলৈকে কঢ়িয়াই নিয়াৰ বাবে অসম গণ পৰিষদে এক সংকল্প গ্ৰহণ কৰি আহিছোঁ আৰু বিটিআৰত অসম গণ পৰিষদ বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী সম্প্ৰদায় নিৰ্বিশেষে বঞ্চিত জনৰ কণ্ঠ হ'ব বিচাৰিছোঁ। এতিয়ালৈকে আমি চূড়ান্ত কৰা নাই, কিন্তু আমি 10-11টামান সমষ্টিত আমি আমাৰ প্ৰাথমিক সাংগঠনিক কাম কাজ কৰিছোঁ। না, মিত্ৰতাটো আমাৰ সকলোৰে লগত। আমি মিত্ৰ দল বিজেপি দলৰ নেতৃত্বত আমি অসম গণ পৰিষদ UPPL এই বিটিআৰ অঞ্চলত একেলগে আছোঁৱেই। একেলগে থাকিলেও নিৰ্বাচন যিহেতুকে সকলোৱে সুকীয়াকৈ খেলাৰ পোষকতা কৰিছে, সেই মৰ্মে আমি অসম গণ পৰিষদ দলেও আমাৰ মাজত বন্ধুত্বপূৰ্ণ সদ্ভাৱ সকলো অটুট ৰাখি এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। এতিয়াও চূড়ান্ত হোৱা নাই, কিন্তু আমি প্ৰস্তুতি আৰম্ভ কৰিছোঁ। মুদৈপুৰীটোতো অসম গণ পৰিষদ দলে এইটো আৰু চূড়ান্ত কথা, কাৰণ তাতেই প্ৰথম বিটিসি নিৰ্বাচনত আমি প্ৰথমবাৰ তাত জয়লাভ কৰিছিলোঁ। দ্বিতীয়বাৰো অলপ ভোটাৰ তালিকাৰ খেলি মেলিৰ কাৰণে নোৱাৰিলোঁ যদিও, আৰু এইটো কলাইগাঁও বিধানসভা সমষ্টি অসম গণ পৰিষদ দলৰ পৰা 3বাৰকৈ বিধায়ক নিৰ্বাচিত হৈছে, গতিকে সেইটো নিশ্চিত আমি প্ৰতিদ্বন্দ্বিতা কৰিম। আজি চাওক, মই বিটিআৰ যিখন 5 নং চেৰপাংখন ৰাইজ গোটেইখিনি মাতিছিলোঁ আৰু যথেষ্ট ৰাইজখিনি মোক আশ্বাস আৰু বিশ্বাস দি দলে বলে আহিছে। সভাখন ভাল লাগিছে। আচলতে এই বাৰিষাৰ কাৰণে কিছু সংখ্যক ৰাইজে ওলাই আহিব পৰা নাই। সকলোৱে সমৰ্থন কৰিছে অসম গণ পৰিষদ দলক আৰু সকলোৱে মানে ভাল পাইছে। আৰু মই ভানু চাহু হিচাপত ক'ব বিচাৰিছোঁ, বিধানসভাৰ সভাপতি হিচাপত আজি যিবিলাক ধৰণৰ ৰাইজ ওলাই আহিছে আৰু আগন্তলৈকে ৰাইজ আৰু বেছিকৈ ওলাই আহিব বুলি মোৰ পৰা দৃঢ় বিশ্বাস। আজি তেখেতসকলক সকলোকে দায়িত্ব দিয়া আছে। বিটিআৰটো আমাৰ 10খন পৰষদীয়া সমষ্টি নিৰ্বাচন এইবাৰ খেলাটো নিশ্চিত হৈছে।
এই তেখেতসকলক আজি বিটিআৰ যিখন দায়িত্ব দিছে তেওঁ আমাৰ ভূপেন ৰয় ডাঙৰীয়া তেখেতে জ্যেষ্ঠ নেতা অসম গণ পৰিষদ অপূৰ্ব ভট্টাচাৰ্য তেখেতৰ জ্যেষ্ঠ নেতা তেখেতসকলক দায়িত্ব দিছে গোটেই সমষ্টিবিলাকত আমাৰ যিবিলাক সমষ্টি কামক মানে ইলেকশ্যন আমি প্ৰতিনিধি কৰিম এইবাৰ 2025 বিটিআৰ নিৰ্বাচনত প্ৰতিনিধি কৰিম এইবিলাকক আমি টনকিয়াল কৰিবৰ কাৰণে আৰু ভেটিটো মজবুত কৰিবৰ কাৰণে তেখেতসকলে আমাক সহায় সহযোগ কৰি আছে আজি চাওক বিভিন্ন দল সংগঠন আছে অসম গণ পৰিষদৰ দল সংগঠনটো আমি সেইটো কাৰণে আজি জনতাৰ সমস্যাবিলাক যিবিলাক দেখিছোঁ আমি বিটিআৰত বা সকলো সমষ্টিবিলাকত যিবিলাক মানে সমস্যা আছে আমাৰ বা সকলো প্ৰাৰ্থীসকলে কেনেকুৱা ধৰণৰ 5 বছৰটো কাম কাজ কৰি গৈছে গতিকে আমাৰ এটা খুব দেখি পেলাই এটা ভাল লগা নাই গতিকে আমিও ভাবিছোঁ মোৰো এটা মানে ইচ্ছুক যে এটা ৰাইজক আগবঢ়াব পাৰোঁ হোৱা নেকি আৰু ভাল ধৰণৰ কাম কৰিব পাৰিম নেকি এতিয়া আমাৰ ইয়াতে ফেক্টৰটো হ'ল 27,000 আদিবাসী ভোটাৰ আমাৰ আদিবাসীসকলে কি পাইছে সেই কথাখিনি মই দুখিত হয়তো 15 বছৰ BPF-এ ৰাজত্ব কৰিছিলে আৰু হয়তো এতিয়া বৰ্তমান আমাৰ মিত্ৰতা দলে চৰকাৰ গঠন চলি আছে বৰ্তমান তো যিটো মই প্ৰাৰ্থী দেখিছোঁ আচলতে প্ৰাৰ্থী এনেকুৱা হ'ব লাগে যিজন ডেভেলপৰ বিষয়ে জানিব লাগে ডেভেলপৰ কাম কাজ কৰিব লাগে আদিবাসীসকলক আমাৰ উন্নত পদত আনিব লাগে যিহেতু ৰাস্তা ঘাটলৈকে মঠ মন্দিৰলৈকে বা ডেভেলপ বস্তুটো কৰিব লাগে আজি ব্লকত বিটিআৰৰ নিৰ্বাচন সম্পৰ্কে আজি মাজবাটত এখন অসম গণ পৰিষদৰ সভা হৈছে আৰু এইখন সভা প্ৰাৰম্ভিক সভা নিৰ্বাচনী প্ৰচাৰৰ সভা নহয় কিন্তু নিৰ্বাচনী প্ৰস্তুতিৰ সভা আৰু নিৰ্বাচনী প্ৰস্তুতিৰ সভাত আমাৰ গোটেই নিৰ্বাচনৰ দায়িত্বত থকা প্ৰাক্তন বিধায়ক ভূপেন ৰায় ডাঙৰীয়া আহিছে আৰু উপসভাপতি দলৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া আহিছে আৰু বিভিন্ন গাঁৱৰ পৰা আমন্ত্ৰিত ব্যক্তিসকল আহিছে 39 নং 5 নং পৰিষদীয় সমষ্টিৰ নিৰ্বাচনত এইবাৰ অসম গণ পৰিষদৰ প্ৰাৰ্থী দিয়াৰ কথা আমি চিন্তা কৰি আছোঁ আৰু ইতিমধ্যে প্ৰাৰ্থী কাক দিব এতিয়ালৈকে ঠিক হোৱা নাই যদিও আমি ভিতৰীয়াকৈ সিদ্ধান্ত লৈছোঁ এতিয়া কথা হৈছে কি প্ৰাৰ্থীটো দিলেই নহ'ব প্ৰাৰ্থী জিকিব লাগিব আৰু প্ৰাৰ্থী জিকিবৰ কাৰণে মুঠ ভোটাৰ কিমান ভোটাৰসকলৰ মাজত কোন জনগোষ্ঠীয় মানুহ সোমাই আছে আৰু কোন জনগোষ্ঠীয় মানুহৰ কিমান ভোট আছে এই সকলোখিনি আমি উলিয়াব দিছোঁ আৰু প্ৰতিটো আমাৰ যিমানটা ভোটগ্ৰহণ কেন্দ্ৰ আছে এই ভোটগ্ৰহণ কেন্দ্ৰত আমি কৈছোঁ যে প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত একোটা সৰু কমিটি গঠন কৰিব লাগে আৰু 12খনকৈ VCDC আছে আৰু VCDCৰ কমিটিবিলাক আৰু শক্তিশালী কৰিব লাগে আৰু এই শক্তিশালী কৰি আমি নিৰ্বাচনৰ প্ৰচাৰত আমি নামিব লাগে সেইটো আমাৰ যিসকল দায়িত্ব দিছে মই দায়িত্বত নাই আচলতে মই এই বিটিআৰৰ নিৰ্বাচনৰ দায়িত্বত মই নাই মাজবাটৰ মানুহে মোক আমন্ত্ৰণ কৰাৰ কাৰণে মই আহিছোঁ আৰু এই দায়িত্বখিনিৰ কথা আপোনালোকে জানিবলৈ হ'লে আপুনি ভূপেন ৰায় ডাঙৰীয়াৰ লগত কথা পাতিলে জানিব পাৰিব নিশ্চয় কৰিব AGP মানুহে পাহৰিব নোৱাৰে AGP অসমীয়া জাতিৰ তেজত আছে আৰু AGP কেতিয়াও ধ্বংস হৈ নাযায় AGP সদায় জীয়াই থাকিব এই কথাটো মই অসমৰ ৰাইজক কৈছোঁ আৰু অসমৰ ৰাইজেও জানে যে AGP কেতিয়াও ধ্বংস হৈ নাযায় AGP জীয়াই থাকে মাজবাটনিफ्राय जतिन नाथनि रिपर्ट NBT लाइभ